ইমান দেৰি শুই থাকিবলৈনো কিহৰ হাৰ ভঙা কামডাল কৰি আহিলে? ইমান হুলস্থুল কেলে কৰোঁ ৰাতিপুৱাই? মই তোৰ নিচিনাকৈ ৰবাব টেঙা গছৰ পৰা ৰবাব টেঙা পাৰিবলৈ নাযাওঁ নহয়। তামোল গছৰ ওপৰত উঠি তামোল পাৰি থাকিলে কিমান কষ্ট হয় তই বুজি পাবি। সেইকাৰণে দিনক দিনে দেখিবলৈ গেলা তামোলটোৰ নিচিনা হৈছে। হা? তামোল গছৰ পৰা তামোল পাৰোঁতে যিমান কষ্ট নহয়, পলিনৰ লগত ৰাতি ঘিটিং পানীকণ খাওঁতে বেছি কষ্ট হয়। মোৰ লগততো একো কষ্টই নহয়, তাৰ লগত এৰক। হ'ব দে, বকি নাথাকিবি। চাহ একাপ দে, বজাৰলৈ যাব লাগিব নহয় আজি। দৰিয়া বজাৰৰ পৰা বোলে শাৰী এখন লৈ আহিবচোন। শাৰী এখন দিলে যে মোক কিমান ভাল লাগিব ন?